নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে অৰ্থাৎ HSLC এক্সামত পাছ কৰিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ, অৰ্থাৎ তেওঁলোকে কেনেকৈ HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিব লাগিব আৰু তেওঁলোকৰ এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই বিষয়ে এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। গভৰ্ণমেণ্ট কলেজ আৰু প্ৰাইভেট কলেজ সকলোৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো মই পোনপ্ৰথমে আপোনালোকক দৈনিক গণ অধিকাৰ বাতৰি কাকতত প্ৰকাশ পোৱা এটা পেৰাগ্ৰাফ আপোনালোকক দেখুৱাই আছোঁ। সেই পেৰাগ্ৰাফটোতে আপোনালোকৰ সকলোখিনি বিষয় ভালদৰে উল্লেখ কৰা আছে। এই বাতৰি কাকতটো প্ৰকাশ পাইছিল 10 জুনত আৰু ইয়াতে দিয়া আছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ শিক্ষাৰ্থীৰ সংখ্যা বান্ধি দিলে শিক্ষা সংসদে। অৰ্থাৎ শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কি কৰিলে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰৰ যি নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হ'ব লগা আছে তাৰ বাবে প্ৰতিখন স্কুল বা কলেজে কিমানজন ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব পাৰিব তাৰ সংখ্যা বান্ধি দিছে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু তলত আপোনালোকৰ ভালদৰে উল্লেখ কৰা আছে। ইয়াতে দিয়া আছে যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ ক্ষেত্ৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নেক্সট 2 পৃষ্ঠাত আজি উচ্চতৰ মাধ্যমিক মহাবিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক অৰ্থাৎ যিবিলাক নেকি হায়াৰ ছেকেণ্ডেৰী স্কুল আছে আৰু যিবিলাক নেকি কলেজ আছে তালৈ এটা নতুন নিৰ্দেশনা জাৰি কৰিছে এডমিশ্যন প্ৰক্ৰিয়াক লৈ। অৰ্থাৎ কিমানজন ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব পাৰিব সেই বিষয়ে বিশেষকৈ এই নিৰ্দেশনাসমূহ শিক্ষানুষ্ঠানসমূহলৈ জাৰি কৰিছে আৰু আপোনালোকেও এই নিৰ্দেশনাসমূহ জনাটো দৰকাৰ। আৰু নেক্সট কৈছে যে সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত বিজ্ঞান আৰু বাণিজ্য শাখাত ন্যূনতম একেবাৰে কম 20 গৰাকী ছাত্ৰ ছাত্ৰীয়েহে নামভৰ্তি কৰিব লাগিব। একেদৰে কলা শাখাত অতি কমেও 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰাটো বাধ্যতামূলক হ'ব। আনহাতে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত প্ৰতিটো শাখাতে নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60 গৰাকী বেছি হ'ব নোৱাৰিব। অৰ্থাৎ ইয়াতে কি কৈছে যে যিবিলাক নেকি হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সেই শিক্ষানুষ্ঠানে কি কৰিব লাগিব, বিজ্ঞান বাণিজ্য আৰু কলা তেওঁলোকৰ যিবিলাক ষ্ট্ৰীম আছে ইয়াতে দিয়া আছে যে প্ৰতিটো ষ্ট্ৰীমৰ বিষয়ে এটা নিৰ্ধাৰিত লিমিট চিটৰ সংখ্যা দিয়া আছে। প্ৰথমতে দিছে যে বিজ্ঞান আৰু বাণিজ্য শাখাত একেবাৰে কম তেওঁলোকে 20 গৰাকী ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিবই লাগিব আৰু 20 গৰাকীৰ পৰা তেওঁলোকে 60 গৰাকীলৈ এডমিশ্যন দিব পাৰিব বুলি উল্লেখ কৰা আছে আৰু 60 গৰাকীৰ ওপৰত তেওঁলোকে এডমিশ্যন দিব নোৱাৰিব। আৰু নেক্সট কৈছে যে একেবাৰে কলা শাখাত অতি কমেও 30 গৰাকী এডমিশ্যন তেওঁলোকে দিব পাৰিব আৰু একেবাৰে বেছি 60 গৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকে এডমিশ্যন দিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা আছে। এইটো বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকলৈ এইটো নিৰ্দেশনা দি দিছে। আৰু নেক্সট তলত দিয়া আছে যিবিলাক নেকি কলেজ আছে মহাবিদ্যালয় তাতো এটা সীমা নিৰ্ধাৰিত কৰি দিছে। তাতে দিয়া আছে যে প্ৰথমতে বিজ্ঞান শাখাত অৰ্থাৎ ছায়েন্স ষ্ট্ৰীমত 120 গৰাকী ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব পাৰিব একেবাৰে বেছিটো। আৰু তলত দিয়া আছে যে কলা আৰু বাণিজ্য শাখাত 150 গৰাকী ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াতে দিয়া আছে যে যদিহে নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হয় তেন্তে অতিৰিক্ত শাখা খোলাৰ ক্ষেত্ৰত সংশ্লিষ্ট শিক্ষানুষ্ঠানে সংসদৰ পৰা অনুমতি ল'ব লাগিব বুলি কৈছে। অৰ্থাৎ যদিহে শিক্ষানুষ্ঠানখনত কেণ্ডিডেটৰ সংখ্যা বেছি হয় এডমিশ্যনৰ তেতিয়া কি কৰিব, তেওঁলোকে ছেকশ্যন ৱাইজ ভাগ কৰিব লাগিব আৰু তেওঁলোকে এই ছেকশ্যন ৱাইজ ভাগ কৰিবলৈ তেওঁলোকে অনুমতি ল'ব লাগিব শিক্ষানুষ্ঠানখনে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াতে দিয়া আছে যে এই নীতি ভংগ কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা আছে। আৰু তলত আপোনালোকৰ এডমিশ্যন প্ৰক্ৰিয়া সম্পৰ্কে উল্লেখ কৰা আছে ধুনীয়াকৈ আপোনালোকে কেনেকৈ এডমিশ্যন কৰিব লাগিব। এইবাৰ বিশেষকৈ COVID-19 পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এইবাৰ আপোনালোকৰ এডমিশ্যনটো অলপ বেলেগকৈ এডমিশ্যন চিষ্টেমটো বনাইছে। তো আপোনালোকে এইটো চাব, এইখিনি মই আপোনালোকক বুজাই দি আছোঁ। তো এতিয়া দিছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে পৰ্টেল অন্বেষণ প্ৰস্তুত মাধ্যমিক শিক্ষা বিভাগৰ। অৰ্থাৎ আপোনালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ কাৰণে আপোনালোকৰ অন্বেষণ পৰ্টেল এটা আপোনালোকৰ বনাইছে, যেনেকৈ sevaonline.org এইটো এটা ৱেব পৰ্টেল, ঠিক তেনেদৰে আপোনালোকে অন্বেষণ এটা পৰ্টেল বনাইছে। আপোনালোকে এই পৰ্টেলত গৈ ডাইৰেক্টলি আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আগৰ দৰে আপোনালোকে স্কুল কলেজলৈ গৈ আপোনালোকে এডমিশ্যন কৰিব নোৱাৰিব, যিহেতু COVID-19 কাৰণে শৈক্ষিক প্ৰতিষ্ঠান সকলো বন্ধ হৈ পৰিছে। তো আপোনালোকে এতিয়া প্ৰতিখন স্কুললৈ বা কলেজৰ ৱেবছাইটত গৈ আপোনালোকে এডমিশ্যন কৰিব নালাগিব। আপোনালোকে অন্বেষণ এই পৰ্টেলটোলৈ গৈ আপোনালোকে ডাইৰেক্টলি নিৰ্দিষ্ট স্কুলখন বিচাৰি আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে মাধ্যমিক শিক্ষা বিভাগে প্ৰস্তুত কৰি ওলাইছে অন্বেষণ শীৰ্ষক এটা পৰ্টেল। অৰ্থাৎ এইবাৰ HS ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ বাবে কলেজ আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহলৈ মাধ্যমিক শিক্ষা বিভাগে অন্বেষণ শীৰ্ষক এটা পৰ্টেল অ'পেন কৰিছে আৰু এই পৰ্টেলটোত আপোনালোকে গৈ অনলাইন এডমিশ্যন কৰিব পাৰিব। অৰ্থাৎ আপুনি যদি এই অন্বেষণ পৰ্টেললৈ যায় তেতিয়াহ'লে আপুনি অসমৰ যিবিলাক নেকি শিক্ষানুষ্ঠান আছে সকলো শিক্ষানুষ্ঠানৰ আপুনি এটা নামবিলাক পাব আৰু আপুনি সেই শিক্ষানুষ্ঠানখনক আপুনি ছিলেক্ট কৰি আপুনি সেই শিক্ষানুষ্ঠানখনলৈ এডমিশ্যনৰ বাবে আবেদন কৰিব পাৰিব। আৰু এতিয়া আছে যে অসমৰ মাধ্যমিক শিক্ষা পৰিষদ
সেৱা ৱেবছাইট sevaonline.org জৰিয়তে অহা 15 জুনৰ পৰা শিক্ষানুষ্ঠানসমূহে পৰ্টেলটোৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। অৰ্থাৎ আমাৰ অসমত যিবিলাক নেকি শিক্ষানুষ্ঠান আছে, চৰকাৰী শিক্ষানুষ্ঠান, বেচৰকাৰী শিক্ষানুষ্ঠান, এইবিলাকে কি কৰিব লাগিব, sevaonline.org তেওঁলোকে অন্বেষণ শীৰ্ষক পৰ্টেলৰ বাবে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু তেওঁলোকে ৰেজিষ্টাৰ কৰিলেহে অন্বেষণ এই পৰ্টেলটোত তেওঁলোকৰ স্কুল বা কলেজখনৰ নামটো ইয়াতে শ্ব' কৰিব। আৰু তেওঁলোকৰ ডেট দিয়া আছে ৰেজিষ্ট্ৰেশ্যনৰ বাবে 15 জুনৰ পৰা তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব শিক্ষানুষ্ঠানখনে। আৰু এতিয়া নেক্সট আপোনালোকৰ বাবে এতিয়া দিয়া আছে যে 20 জুনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ প্ৰপত্ৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে 20 জুনৰ পৰাই অনলাইন এডমিশ্যন কৰিব পাৰিব HS ফাৰ্ষ্ট ইয়াৰৰ বাবে। তো নিৰ্দিষ্ট স্কুলৰ আপোনালোকে বা কলেজৰ আপোনালোকে অন্বেষণ পৰ্টেললৈ গৈ আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আৰু এতিয়া দিয়া আছে আপোনালোকৰ লাষ্ট ডেট 30 জুনত পৰ্টেলটো বন্ধ কৰি দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ এডমিশ্যন 20 জুনৰ পৰা 30 জুনলৈকে আপোনালোকৰ অনলাইন এডমিশ্যন হ'ব। তো আপোনালোকে অন্বেষণ এই পৰ্টেলটো আপোনালোকে চেক কৰি থাকিব। আৰু এতিয়া আপোনালোকৰ দিছে যে 1 জুলাইত শিক্ষানুষ্ঠানসমূহে নামভৰ্তিৰ ক্ষেত্ৰত মেধা তালিকা প্ৰকাশ কৰিব। অৰ্থাৎ কিছুমান শিক্ষানুষ্ঠানৰ কাট অফৰ ভিত্তিত অৰ্থাৎ চিটবিলাক লিমিট থাকে, তাতে কাট অফটো প্ৰকাশ কৰে। অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন কৰিব হ'লে ধৰা হওক আপুনি যদি কটন ইউনিভাৰ্চিটি আপুনি যদি এডমিশ্যনৰ বাবে আবেদন কৰে, তেতিয়া তাতে মেধাৰ তালিকাৰ ভিত্তিতে আপোনালোকক এডমিশ্যন দিয়া হয়। তো তাৰ বাবে আপোনালোকৰ যিটো কাট অফ থাকে শিক্ষানুষ্ঠানখনৰ, সেই কাট অফটো আপোনালোকৰ 1 জুলাইতে শিক্ষানুষ্ঠানসমূহে নামভৰ্তিৰ ক্ষেত্ৰত মেধাৰ তালিকা প্ৰকাশ কৰিব বুলি উল্লেখ কৰা আছে। আৰু এতিয়া দিয়া আছে যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহেও এই পৰ্টেলটোৰ বাবে সেৱাৰ ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰিব। অৰ্থাৎ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানে এই অন্বেষণ এপটোত তেওঁলোকে ৰেজিষ্টাৰ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এডমিশ্যন কৰিব, অন্বেষণ এপটো অ'পেন কৰিলে তেওঁলোকৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান তেওঁলোকে বিচাৰি পাব ইয়াতে। আৰু এতিয়া তলত দিয়া আছে উল্লেখযোগ্য যে মহামাৰী কৰোণা কেন্দ্ৰিক লকডাউনৰ বাবে বৰ্তমান ৰাজ্যৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে সকলো নামভৰ্তি বিনামূলীয়া কৰি দিছে। অৰ্থাৎ আপোনালোকেতো বৰ্তমান গমেই পাইছে যে আপোনালোকৰ যি এডমিশ্যন আছে HS ফাৰ্ষ্ট ইয়াৰৰ পৰা আৰম্ভ কৰি PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট ছেমিষ্টাৰৰ এডমিশ্যনলৈ আপোনালোকৰ সকলো এডমিশ্যন ফ্ৰী হ'ব। আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজ সকলো ফ্ৰী কৰি দিছে। তো আপোনালোকৰ বাবে এইটো এটা খুবেই ভাল খবৰ। তো আপোনালোকৰ বাবে এইটোৱে ইনফৰমেশ্যন আছিল। তো আপোনালোকে যদি এই পেৰাগ্ৰাফটো ভালদৰে পঢ়ি চাব বিচাৰে, তো আপোনালোকে মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত লিংক পাব, আপুনি পেৰাগ্ৰাফটো ভালদৰে পঢ়ি চাব। আৰু আপুনি এডমিশ্যন কৰিব 20 জুনৰ পৰা 30 জুনলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন অ'পেন হ'ব অন্বেষণ পৰ্টেলত। তো আপোনালোকে এই ৱেব পৰ্টেললৈ চাই থাকিব। তো আপোনালোকৰ যদি এই ভিডিঅ'টোৰ দ্বাৰা সহায় হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ধন্যবাদ।